সমাজৰ বিৰোধী কাৰ্যকলাপৰ বিপক্ষে খৌচাৰ কাৰ্বি ছাত্ৰ সংস্থাৰ এস্থান কাৰ্বি আংলঙৰ কলেজৰ 20 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছত এজাক বৰষুণতে পথৰ ঠায়ে ঠায়ে হৈছে পুখুৰী নমস্কাৰ মই ৰবিনা বৰুৱা কাটনেছ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা আহিছো আজি দিনটোৰ প্ৰধান বাতৰিসমূহ এতিয়া বিতং বাতৰি কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন বৃহত্তৰ হাওৰাঘাট কমিটিয়ে পাৰখোৱা দেনগাঁও ডকমকা শাখাৰ সৈতে মিলিত হৈ বৃহৎ এলেকাত মূৰ দাঙি উঠা সমাজ বিৰোধী কাৰ্যকলাপক লৈ হৈছে অতিমাত্ৰা উদ্বিগ্ন বিগত 3-4 মান বছৰৰ পৰা বিশেষকৈ বজাৰ এলেকাত গঢ় লৈ উঠা তীৰ খেলা তাছ খেলা আৰু ডাইচ খেলাৰ দৰে নতুন প্ৰজন্মক সহজতে ধ্বংসৰ গৰাহলৈ নিব পৰা খেলসমূহে কাঠফুলাৰ দৰে সম্পূৰ্ণ চানি ধৰাৰ আগতে খৌচাৰ হৈ উঠিছে কেএছএ হয় সমাজ জীৱনক কুঙা কৰি পেলাব পৰা এই সমূহ খেলৰ নিচা ভয়ংকৰ ড্ৰাগছ নিচাৰ দৰে এই অভ্যাস সমাজ জীৱনত গভীৰ অংশত কুৰুকি সোমাই পৰিলে তাক উলিয়াই পেলাই দিয়া কামটো হ'ব অতি কঠিন হাওৰাঘাট পাৰখোৱা দেনগাঁও ডকমকা বিশেষকৈ বজাৰৰ বাণিজ্যিক এলেকাৰ ভাতৰ হোটেলসমূহত দিনৰ পোহৰতে চলে মদৰ বেহা আৰক্ষীৰ নাকৰ আগতেই বজাৰ এলেকাৰ চুকে কোণে চলি আছে তীৰ খেল ডাইটছ আৰু টাছ খেল কেএছএৰ দাবী যে সমাজত ভাল এটা পৰিৱেশ গঢ় দিয়াৰ স্বাৰ্থত দোকানসমূহত বিক্ৰী কৰা গুটখা বিমল পাৰস আদিও আৰক্ষীয়ে বন্ধ কৰিব লাগে এই মদ বিক্ৰী কৰাটো আমি বন্ধ কৰিবলৈ মেমৰাণ্ডামখন দিছোঁ যদি এইবিলাক যদি এই 2 দিনৰ ভিতৰত যদি বন্ধ নকৰে তেতিয়াহ'লে আমি আকৌ এনেকৈ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু সেই সময়ত যদি আমি নিজে যদি ইনিচিয়েটিভ ল'বলৈ যদি বাধ্য হওঁ তেতিয়াহ'লে কিবা এটা অসুবিধা হ'লে প্ৰশাসনে এই দায়িত্ব গ্ৰহণ কৰিব লাগিব এইটোৱে আমি দাবী কৰিছোঁ ধৰণৰ অপকৰ্ম ইয়াত চলিছে নানা ধৰণৰ কুকৰ্ম ইয়াত চলিছে গতিকে এই কুকৰ্ম কিতাপ বন্ধ হ'ব লাগিব অতি সোনকালে বন্ধ হ'ব লাগিব সেইটো আমাৰ ডিমাণ্ড যেনে তীৰ নানা ধৰণৰ গেম্বলিং আপোনাৰ মদ বেচা ইয়াত চলি আছে ইলিগেলি আৰু হোটেলবিলাকত নানান ধৰণৰ যেনিবা দোকানবিলাকত নানান ধৰণৰ নিচাযুক্ত দ্ৰব্য কিতাপ বিক্ৰী কৰা আমি প্ৰত্যক্ষ কৰা দেখা পাইছোঁ গতিকে বন্ধ হ'ব লাগিব তাক মেমৰেণ্ডাম দিছে আমি চেভিয়েল এছডিঅ' ছাৰ এই সমূহ সমাজ বিৰোধী কাৰ্যকলাপ শীঘ্ৰে বন্ধ কৰাৰ দাবীত 1 ছেপ্টেম্বৰত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি কেএছএৰ সদস্য আৰু নেতৃত্বই ডকমকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত অচিৰ যোগে হাওৰাঘাটৰ মহকুমাধিপতিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে ধৰ্ণা কাৰ্যসূচীৰ আৰু স্মাৰক প্ৰদান কাৰ্যসূচীৰ অন্তত কেএছএৰ আটাইবোৰ সদস্যসকলে একত্ৰিত হৈ ডকমকা মহাবিদ্যালয়ত সভা অনুষ্ঠিত কৰি সমাজত গা কৰি উঠা বিষাক্ত এই ব্যাধিসমূহৰ সমাধানৰ বিষয়ে আলোচনা বিলোচনা কৰে সময় থাকোঁতে কাৰ্বি ছাত্ৰ সন্থাই লোৱা পদক্ষেপক সমাজৰ প্ৰতি একান্তই দায়িত্বশীল একাংশ ব্যক্তিসকলে আদৰণি জনাইছে দেনগাঁৱৰ পৰা ৰবিন বে কাট নিউজ বোকাজান মহকুমা অন্তৰ্গত এস্থান কলেজখনে আজি 20 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ গৌৰৱোজ্জ্বল ইতিহাস গঢ়িবলৈ সক্ষম হ'ল কলেজখনৰ প্ৰতিষ্ঠা দিনৰে পৰা ৰাজ্যৰ কেইবাটাও কলেজৰ সৈতে ফেৰ মাৰিব পৰা কথাটোত এস্থান কলেজৰ নপুৰণিসমূহ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে অঞ্চলটোৰ সমূহ ৰাইজে গৌৰৱবোধ কৰে কলেজখনে জন্ম লাভ কৰা মুহূৰ্তৰে পৰা যথেষ্ট উত্থান পতনৰ সময় পাৰ কৰি আহি 20 বছৰত উপনীত হ'লহি 1 ছেপ্টেম্বৰৰ পুৱা 10 বজাত বিশিষ্ট সমাজসেৱক তথা পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হোম সিং বেৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন উপস্থিত থাকে প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজেন্দ্ৰ ৰংপি স্কুল পৰিদৰ্শক হাকিম ৰংপি বিশিষ্ট সমাজসেৱক কাংথেৰ বে প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকলে যোগদান কৰে সভাৰ উদ্দেশ্য ব্যাখ্যা ধৰে এইখন কলেজৰ অধ্যক্ষ ডক্টৰ অনিল চন্দ্ৰ দাসে উদ্দেশ্যে ব্যাখ্যা হোৱাৰ পিছতে কলেজৰ বিভিন্ন অনুষ্ঠানৰ কাৰ্যসূচী ৰূপায়ণৰ দিশে আগবাঢ়ি যায় অসমৰ সাংস্কৃতিক পৰিক্ৰমাৰ উপ সঞ্চালক ধৰ্মেশ্বৰ দুৱাৰাই কলেজৰ 20 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে প্ৰকাশ কৰা লাংচলিয়েট নামৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰে কলেজৰ বিপুল সংখ্যক ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানত যোগদান কৰাৰ লগতে বিভিন্ন ধৰণৰ নৃত্য গীত পৰিৱেশন কৰি সভাত উপস্থিত আটাইতকে আপ্লুত কৰে
কেৱল মাত্ৰ এজাক বৰষুণতে গড়কাপ্তানি পথৰ মাজে মাজে থকা দ খাৱৈবোৰ হৈছে একোটা পুখুৰী ফলত যাতায়াতৰ লগতে পথচাৰীৰ সীমাহীন দুৰ্ভোগ যেন নিয়তি হৈ পৰিছে सबका साथ सबका विकास बीजेपी सरकाৰৰ দিনতো পশ্চিম কাৰ্বি আংলঙত গড়কাপ্তানি পথৰ এনে দৃশ্য একেবাৰে খুলভ পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ এলেকাত বৰষুণতে গড়কাপ্তানি পথৰ মাজে মাজে দ খাৱৈবোৰ পানী জমা হৈ সৃষ্টি হৈছে পুখুৰী যাতায়াতৰ বাবে সীমাহীন দুৰ্ভোগত ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজ বিগত কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনৰ কালছোৱাত পথটিৰ মেৰামতিৰ নামত হিলকুটি এটাও নপৰিলে খাহক কংগ্ৰেছৰ প্ৰতি মন আমুৱা ভোটাৰ ৰাইজে হেহে কাৰ্বি পৰিষদৰ যোৱাটো বিজেপি দলকে প্ৰথম আৰু শেষ পছন্দ কৰি পৰিষদৰ সিংহাসনত আৰোহণ কৰালে কিন্তু আজি প্ৰায় 3 মাহতো বিজেপি চৰকাৰৰ ৰাইজৰ আগ্ৰহক সন্মান দি উন্নয়নৰ প্ৰতিশ্ৰুতি গতি দিয়াৰ পৰিৱৰ্তে নীৰৱতা অৱলম্বন কৰাত অতি ক্ষুদ্ৰ হৈ পৰিছে বৈঠালাংছৰ ৰাইজ বৈঠালাংছৰ পৰা জাসন ইংহি কাট নিউজ আপোনাৰ যৎসামান্য অংশ ৰক্তদানে কাৰোবাক কৰিব পাৰে জীৱন দান ৰক্তদান খেয়ে এটা মহৎ কাম কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনে এই মহৎ কাৰ্যসূচীকে ৰূপায়ণ কৰিলে ৰক্তদান কৰি তেওঁলোকে 1 ছেপ্টেম্বৰৰ পুৱা 10 বজাৰ পৰা ডিফু অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকলৈ দান কৰিলে নিজৰ যৎসামান্য ৰক্ত কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি অবিনাশ তিছৰ নেতৃত্বত চলিছিল এই ৰক্তদান কাৰ্যসূচী সভাপতি গৰাকীৰে হোৱা চমু সাক্ষাৎকাৰত কয় যে সভাপতি অবিনাশ তিছকে ধৰি 20 জনতকৈ অধিক যুৱকে চিকিৎসালয়ৰ ব্লাড বেংকত ৰক্তদান কৰে চিকিৎসালয়ত সিৰিয়াছ ৰোগী সকলোকে নহলেও কেইবাগৰাকীৰ অন্তত সহজভাৱে ৰক্ত লাভ কৰাত কিছু সহজ হ'ব ব্যক্ত কৰিলে এছ'চিয়েশ্যনৰ সভাপতি তিছয়ে পৰৱৰ্তী অংশত যোৱাৰ আগত লৈছো এটি চমু বাণিজ্যিক বিৰতি SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. For the first time in Karbi Anglong Difu, Asian Infotech Computer Education is going to introduce a 100% job assurance career course meeting of Golf Diploma and Certificate course under NIELIT Golf of India. Seat capacity 50 only for Karbi Anglong district. So all parents and guardians are requested to attend the meeting on 2nd of September 2017 for Difu Center and 3rd of September 2017 for Hauragat Center. For more details, contact 98590399698 or 8638723369. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup, list of facial, signature galvanic facial, signature Orleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Aturkimi Outlet opposite LDRB, Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products.
items. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bogajan 782480, Karbi Anglong, Assam. বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পাছত পুনৰ উভতি আহিছো বাতৰি মৰ্জিয়ালৈ টেকেলাংজন ফাৰ্মাৰ এছ'চিয়েশ্যনৰ উদ্যোগত চেৰডিহন ক্লাবত অসম চৰকাৰৰ দ্বাৰা হাঁহ পালনৰ প্ৰশিক্ষণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় প্ৰশিক্ষণ কাৰ্যসূচীৰ উপলক্ষে আয়োজিত সভাত 15টা আত্মসহায়ক গোটৰ একোটাকৈ হাঁহ প্ৰদান কৰে এছ'চিয়েশ্যনৰ পৰা সভাত ডাক ব্ৰিডিং ফাৰ্মাৰ মেনেজাৰ MS বৰুৱাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ইয়াৰ উপৰি বিভাগীয় উচ্চ বৰ্গৰ সহায়ত পাতৰ চেনাৰ DFR.Jomos বিদ্যুৎ বিভাগৰ তপন বসুমতাৰী দুৰ্গা চেত্ৰী কৰ্বী ফাৰ্মাৰ এছ'চিয়েশ্যনৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক টিংকু ইংটি উপসভাপতি লংকিতিছ সম্পাদক সৰক্লেম হানছে প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে সভাত উপস্থিত থাকে কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ উদ্যোগত আৰু আসাম স্পৰ্ট জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ সহযোগত ক্ৰীড়া সাংবাদিকতাৰ ওপৰত ডিফু এগ্ৰিকালচাৰ গ্ৰোথ চেণ্টাৰত অনুষ্ঠিত হয় এদিনীয়া সেমিনাৰ সেমিনাৰত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজতীশে মুখ্য অতিথি হিচাপে সেমিনাৰৰ উপলক্ষে অনুষ্ঠিত সভাত উপস্থিত থাকে কাৰ্বি আংলং জিলাৰ প্ৰেছ ক্লাবৰ সভাপতি কিৰিৰং হাঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত আসাম স্পৰ্ট জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ সভাপতি সুবোধ মল্ল বৰুৱা অল আসাম চেপক টাক্ৰ এছ'চিয়েশ্যনৰ সভাপতি বিষ্ণু নুনিচাকে ধৰি সাংবাদিকতাৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলে সমল ব্যক্তি হিচাপে সেমিনাৰত যোগদান কৰে খবৰ অন্তত সমল ব্যক্তিসকলে কাট নিউজ চেনেলৰ কাৰ্যালয়ত খন্তেক আহি কাট নিউজৰ ষ্টাফ তথা কৰ্মচাৰীসকলৰ সৈতে চমুকৈ এক অন্তৰংগ আলাপত মিলিত হয় কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰে সৈতে ৰাতি শ্ৰংফৰ ৰিপৰ্ট কাট নিউজ শুকুৰবাৰে পুৱা প্ৰায় 8 বজাত সৰ্বাধিক ওজন কঢ়িওৱা ট্ৰাক এখন ওপৰলৈ ক্ৰমে এঢলীয়া হৈ উঠা পথটোৰে বগাব নোৱাৰি ৰৈ যায় AS02 AC 8018 নম্বৰৰ ট্ৰাকখনে 21 টন ওজনৰ সিমেন্টৰ বস্তা কঢ়িয়াই লৈ গৈছিল স্কুলৰ সময় হোৱা বাবে সেই সময়ত স্কুলৰ ল'ৰা ছোৱালী তথা অভিভাৱকসকলৰ বাবে বেয়া হৈ ৰখি যোৱা ট্ৰাকখনৰ বাবে যথেষ্ট আহুকালত পেলায় জানিব পৰা মতে গাড়ীখনৰ পিক আপ লাইন বেয়া হৈ পৰাৰ ফলতহে ট্ৰাক এনেদৰে মাছপথত ৰৈ যাবলগীয়া হৈছে জানিব দিয়া বুলি আত্মপক্ষৰ সমৰ্থনত কলে ট্ৰাকৰ চালক হেণ্ডিমেনে 21 জন আছে গাড়ী হইতে 21 জন আছে পাসিং আন্ডারলোড পাসিংত আছে আমি এটো সেন্ট্রাল স্কুলত আহিছিলো মানুহ আমি ৰাতিপুৱা ইয়াত 8টা মান বজাত আহি পাইছো 8টা বজাতে বেয়া হৈছে উঠুনতে 8টা বজাত উঠি থাকুনতে বেয়া হৈ গল যদিও ট্ৰাকখনৰ ভিতৰত ভৰাই নিয়া 21 টন ওজনৰ বাবে এক্সিডেন্ট হয় বুলি ওচৰৰ প্ৰত্যক্ষদৰ্শীয়ে মতামত পোষণ কৰিছে আজিৰ বাতৰি ইমানতে সামৰিছো মই ৰবিনাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ